কথা কৈছে সিমানখিনি কথা আমালোকৰ মানি চলিব লাগিব। তো গাইজ ফাৰ্ষ্ট অফ অল লিসনেস তো গাইজ ইয়াত বহুতো কেইটা ষ্টুডেণ্ট আছে চাওক তামাম ভাল লাগি আছে আৰু এতিয়া গছ মানে ৰোপণ কৰিম আৰু আপোনালোকে চাই থাকিব আৰু বহুত মজা হ'ব। নমস্কাৰ গাইজ কি খবৰ আশা কৰোঁ সকলো খবৰ ভাল। গাইজ কি কম ক'বলগীয়া মোৰ একোৱে নাই গাইজ আজি ক'বলগীয়া মোৰ বহুত আছে। গাইজ আজি এনেকুৱা এটা দিন লৈ আহিছোঁ যাতে বিশ্ব পৰিৱেশ দিৱস হিচাপে 5 জুন তাৰিখে পালন কৰা হয়। তো গাইজ আপোনালোকে এইটো দিনতে আপোনালোকৰ মাজত লৈ আহিছোঁ কেইটামান ষ্টুডেণ্টক আৰু লগত মই। তো গাইজ সকলোৱে গম পায় জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয়। আৰু চাওক গছ নাথাকিলে পৰিৱেশটো দেখাটো বেয়া লাগে আৰু আমাৰ অসুবিধা হ'ব আৰু সেইটোৱে আৰু প্লাষ্টিকৰ সংখ্যা কমাব লাগিব। প্লাষ্টিক ব্যৱহাৰ কমাব লাগিব। কিয় কমাব লাগিব চাওক আপুনি য'তে মতে প্লাষ্টিক পেলাই দিলে আপোনালোকৰ বহুত আমাৰো অসুবিধা হ'ব। গছ গছনি ৰুব যেতিয়া প্লাষ্টিকটো ব্যৱহাৰ থাকিবই কিন্তু প্লাষ্টিকৰ ব্যৱহাৰ সকলোৱে কমাব লাগিব। সেইটোৱে মানে প্লাষ্টিক যদি ব্যৱহাৰ কৰোঁ তেতিয়া ডাষ্টবিন হিচাপে ৰাখিব লাগিব যাতে ব্যৱহাৰ কৰাৰ পিছতো ডাষ্টবিনত পেলাই দিয়ে প্লাষ্টিকটো। তো গাইজ সেইখিনি এতিয়া আমি গছ ৰোপণ কৰিম। কেনেকৈ ৰোপণ কৰিম আপোনালোকক ভিডিঅ'টোৰ মাধ্যমে দাঙি ধৰিম। আপোনালোকে ঘৰত হওক স্কুলতে হওক য'তে হওক পথাৰতে হওক পুখুৰী পাৰতে হওক আপোনালোকে গছ ৰোপণ কৰি ঘেৰ দি আপোনালোকে পানী দি যত্ন ল'ব। ইমান কষ্ট কৰি লগাইছে ফলটোতো পাবই লাগিব। ই ফলৰ গছ হয় আপোনালোকে ফল খাব পাৰিব আৰু অক্সিজেনৰ পৰা বাচি যাব, গোলকীয় উত্তাপনৰ পৰা সহায় পাব। ছাৰে যিমানখিনি কথা কৈছে সিমানখিনি কথা আমালোকৰ মানি চলিব লাগিব। গাছ লগাব লাগে। আমি আজিৰ পৰা সংকল্প লৈছোঁ গছ লগাম গছ গছনিটো বেছি লগাব লাগিব। প্লাষ্টিক যিটো আছে প্লাষ্টিক আমি কমকৈ ব্যৱহাৰ কৰিব লাগিব। পৰিৱেশটো পৰিষ্কাৰ হিচাপে ৰাখিব লাগিব, সচেতন হ'ব লাগিব। অকল 5-0তে নহয় প্ৰতিটো মাহতে প্ৰতিটো বছৰলৈ ঘৰতে হওক স্কুলতে হওক হয়নে নহয় সকলোৰে দৰকাৰ। সেইটোৱে যাতে আমি গছ কটাটো বন্ধ কৰিব লাগিব, গছটো বেছিকৈ লগাব লাগিব আৰু গছটো লগাৰ পিছত যাতে এইটো কেয়াৰ কৰিব লাগিব যাতে গৰু হওক ছাগলী হওক কোনো নাখায়, যত্ন ল'ব লাগিব, পানী দিব লাগিব। তাকে আৰু আজিকালি আমাক কৈ গৈছে নহয় যে বিশ্ব পৰিৱেশ দিৱসটো কেনেকৈ পালন কৰিব লাগে নহয়। এতিয়া আমি চাইছোঁ যে পৰিৱেশ পোৱাৰ লগে লগে আমাৰ মনলৈ কি আহে যে প্ৰথমতে কি আহে যে গছ গছনি হয় নহয়। যে বিশ্ব পৰিৱেশ দিৱসৰ বিষয়ে আমি যিখিনি কথা অকণমান টপিকীয়াও দিছে গতিকে এইখিনি শিকিছোঁ আমি ঘৰৰ মানুহক এইটো ক'ম, আমাৰ সমাজৰ নতুন মানুহক ক'ম যে গাছ পথ কাটি পেলাই দিব নালাগে। আমাৰ পৰিৱেশ বিনষ্ট কৰিব, পৰিৱেশটো সুন্দৰকৈ কৰিব। গতিকে এইখিনি আনকো আমি কি কৰিম। তো গাইজ কি ক'ম ক'বলগীয়া মোৰ একোৱে নাই। বহুত ভাল লাগিলে, সকলো চাইছে, বহুত কেইটা ষ্টুডেণ্ট মানে